হেল্ল' গাইজ, স্বাগতম জনাইছোঁ পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব ভিডিঅ'টোলৈ আৰু ফেচবুক ডি কলিতা পেজলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। আজি বিশেষ দিনৰ বাবে এটি ভিডিঅ' বনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পায় আপোনালোকে আৰু ভিডিঅ'টি শেষলৈ চাই থাকে। আৰু আজি আমি পিকনিক খাবলৈ যাম বুলি ভাবিছোঁ। মানে ঘৰতে সকলো বস্তু বনাই কিনে লৈ যাম এঠাইলৈ, লৈ যাই কিনে তাতে সকলোৱে মিলি জুলি খাম আৰু লগত কোন কোন যাব দেখাই আছোঁ। আমাৰ ঘৰৰ সকলো পৰিয়াল যোৱা কথা আছে আৰু দুটামান পৰিয়াল যাব আমাৰ লগত। বাইদেউৰ ফ্ৰেণ্ড যাব, লগতে তেওঁলোকৰে আলহী যাব। ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু এয়া কি লৈছোঁ দেখাইছোঁ আপোনালোকক। এয়া বগৰী টেঙা, ধনিয়া, এইফালে গিলাচ, এইফালে কেঁচা চালাড বনাই লোৱা হৈছে। আৰু এইফালে আগতে দেখালোঁ আপোনালোকক ঘুগুনি বনাই লৈছোঁ আৰু দালি বনাই লৈছোঁ। এয়া কেঁচা চালাডখিনি। আৰু ইয়াতে আছে সেউজীয়া ফুলকবি, মানে বকলি বনাই লৈছোঁ ভাজি অলপ আলু দি কিনে। আৰু এইফালে এইখিনি দেখাইছোঁ। এয়া সকলোখিনি ৰেডি কৰি লোৱাৰ পিছত এতিয়া যায় মোৰ পিকনিক যাব নাপালোঁ আজি, কি যে হ'ল। আৰু এয়া অকলে মই ৰুটি খাব লগা হৈছে। ভিডিঅ'টি শেষলৈ চাই থাকক, গোটেইখিনি গম পাব কিয় মই পিকনিকলৈ যাব নোৱাৰিলোঁ আজি, কি হ'লনো পিকনিকত যাব নাপাৰোঁ, অকল খালী ঘুগুনি আৰু ৰুটি খাব লগা হৈছে জলকীয়া দি। আৰু এইফালে এতিয়া দেউতাৰো পিকনিক যোৱা প্লেনটো নোহোৱা হৈ থাকিল, ফেল হৈ থাকিল প্লেন আমাৰ, দেউতা আৰু মোৰ। আমি দুয়ো পিকনিক যাব নোৱাৰিলোঁ। আৰু এইফালে দেখিছেনে পূৰা কুঁৱলী দি বগা হৈ আছে, দূৰলৈ একোৱে দেখা নাপায়। আৰু কিয় আজি দেউতা আৰু মই পিকনিকলৈ যাব নোৱাৰিলোঁ, ভিডিঅ'টি আপোনালোকে শেষলৈ চাই থাকক, গোটেইখিনি গম পাব। আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পায়, ভাল পালে লাইক এটা কৰি দিব। আৰু এইফালে এতিয়া আজিৰ ভিডিঅ'টিৰ আগৰখিনি আপোনালোকক মোৰ মৰমৰ বাইদেউ দেখাব, কাৰণ ভিডিঅ'টি তাইয়ে শ্বুট কৰিছে আজিৰ। আৰু যিহেতু মই পিকনিকলৈ যাব নোৱাৰিলোঁ, মই আৰু দেউতা, সেইবাবে ভিডিঅ'টি তাইয়ে শ্বুট কৰি আনিছিলে। এয়া দেখাব আগত কি হয়, আগলৈ চাই থাকক আপোনালোকে। আৰু ভাল লাগিলে ভিডিঅ'টিত লাইক কমেণ্ট কৰি দিব, লগতে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু আজি দেউতা আৰু মই পিকনিকলৈ কিয় যাব নোৱাৰিলোঁ, সকলো তৈয়াৰী কৰি সকলো আৰম্ভ কৰাৰ পিছত সকলো চপাত হৈ থাকিল প্লেন আমাৰ। কিয় যাব নাপালোঁ, কাৰণ 48 ঘণ্টা বন্ধ দিয়াৰ কথা আছিল, পিছত যায় 48 ঘণ্টা বন্ধ 24 ঘণ্টা হৈ থাকিল। আৰু গাড়ী চলাৰ বাবে দেউতা আৰু মোৰ ডিউটি আৰম্ভ হ'ল। আৰু ডিউটি যিহেতু ছুটি কৰিব নোৱাৰোঁ, সেইবাবে আমি নোৱাৰিলোঁ যাবলৈ। এয়া এইফালে দেখিছেনে, ইহঁতে যাই কিনে প্ৰথমে আনাৰস, বগৰী, কমলা গোটেই টেঙা খাবলৈ আৰম্ভ কৰিছে। এয়া এইফালে মাহী আৰু টিকলাই এনজয় কৰি আছে পূৰা, এয়া ব্ৰহ্মপুত্ৰ ঘাটত। এইফালে এনজয় কৰা হোৱাৰ পিছত এইফালে ঘুগুনি, লগত আছে কেঁচা পিঁয়াজ, কেঁচা জলকীয়া আৰু বইল কণী খাবলৈ আৰম্ভ কৰিব এতিয়া। ইয়াত ধুনীয়াকৈ সজাই দিয়া হৈছে। এইটো দেখিছেনে, এইটো বাইদেউৰ একদম বেষ্ট ফ্ৰেণ্ড হয়, বান্ধৱী হয়, আৰু লগত থকা সেইটো বৌ হয়। আৰু ইফালে আৰু এয়া টিকলা আৰু এইজনী লগত মাহী। আৰু নদীৰ ঘাটত সঁচাকৈ বহুত ফূৰ্তি কৰিছে। মই বহুত মিছ কৰি দিলোঁ, যাব নোৱাৰিলোঁ আজি। আৰু ময়ো গ'লে সঁচাকৈ বহুত ভাল লাগিল হয় নদীৰ ঘাটত এনেকৈ টিকলাৰ লগত ডান্স কৰি। এইজনী টিকলি আহিল আকৌ। সঁচাকৈ আজি ডিউটিত আহিও মনটো একেবাৰে ভাল লগা নাই। আৰু এইফালে পিছত আৰু এইবোৰ ভিডিঅ' পাই বহুত ভাল লাগিল, মাহীহঁতৰ এনজয়বিলাক দেখা পায়। আৰু মই বহুত মিছ কৰি দিলোঁ, এইবোৰ যাব নাপালোঁ আজি। আৰু এইফালে এতিয়া দেখাইছোঁ ফুলকবি ভাজি, এইফালে চালাড, বিন আলু ভাজি, ভাত, লগত ৰুটি, এইবোৰ খানা খাবলৈ আৰম্ভ হ'ল। এইফালে দালি, ঘুগুনি আৰু চিকেন। এয়া বাইদেউৰ, মানে এইজনী বেষ্ট ফ্ৰেণ্ড হয় সৰুৰে স্কুলীয়া জীৱনৰ। আৰু এই টিকলাটো বাইদেউৰ বেষ্ট ফ্ৰেণ্ডৰ ল'ৰা হয়। আৰু এইফালে মাহী, বাবু আৰু বৰমা, আৰু এইফালে লগত আছে বৌজনী, আৰু কাষত এইজনী মাইনা বৌৰ এয়া মা। সকলোখিনি দেখাই দিছোঁ আপোনালোকক ভিডিঅ'টিত। বাইদেৱে ভিডিঅ'টি কৰি আনিছিল যদিও ভিডিঅ'টি এডিট ময়ে কৰিলোঁ। আৰু ভিডিঅ'টি কৰাৰ বাবে বাইদেউক বহুত থেংক ইউ জনাইছোঁ, কাৰণ ভিডিঅ'টি মই যাব নোৱাৰিলেও যদিও বাইদেউ কৰি দিলে বাবে বহুত ভাল লাগিল। পিছে আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে ফ্ৰেণ্ডছ কমেণ্টত জনাবচোন। আৰু এইখন পিকনিক আজি হাতীচিলাৰ নদীৰ ঘাটত খোৱা হৈছে। হাতীচিলা মন্দিৰ দেখাইছিলোঁ যে আপোনালোকক, তাৰে নদীৰ ঘাট হয় এইখিনি। আৰু ভিডিঅ'টি চাই যদি ভাল পালে লাইক এটা কৰি দিব, আৰু সদায়ৰ দৰে আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টি। বহুত ভাল লাগিব মোৰ। আৰু এইজনী মাহী আপোনালোকক হেপী নিউ ইয়াৰ দি আছে। সকলোকে হেপী নিউ ইয়াৰ থাকিল, যিহেতু নতুন বছৰ চলিয়ে আছে। আৰু আজিৰ ভিডিঅ'টি আপোনালোকে শেষলৈ চাই থকাৰ বাবে বহুত ধন্যবাদ মোৰ ফালৰ পৰা। আৰু আশা কৰিছোঁ মোৰ চেনেলটোৰ লগতে মোক আগুৱাই লৈ যায় আপোনালোকে সদায়। আৰু এইফালে
আপোনালোকে যদি আজি প্ৰথমবাৰৰ বাবে ইউটিউব চেনেলত মোৰ ভিডিঅ'টি চাই আছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটি আৰু ফেচবুক পেজত যদি প্ৰথমবাৰৰ বাবে আহিছে ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু লগতে আজি ভিডিঅ'টি শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু আপোনালোক সকলোকে নতুন ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ সকলোৱে ভালে থাকক কুশলে থাকক আজিলৈ আহিছোঁ নতুন ভিডিঅ' সোনকালে লৈ আহিবলৈ চেষ্টা কৰিম মই তেতিয়ালৈ সকলোৱে ভালে থাকক কুশলে থাকক আৰু হাঁহি থাকক কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল